আৰু মানে শক্তিশালী হৈ উঠক হাত চাপ লাগে দেই ধুনীয়া এইখন আপুনি কোৱাৰ যোগ্য Babi friend I question more বহুত ডাঙৰ স্কুল খুলি ফালে হোষ্টেল Thank you. Only sorry na. Eh, bhoni, babi bole so. Efale so. Are so mark kora. Efale so. Are efale. Yate camera so. Camera so. Eh, bhori tu logi ma. আজি 80 বছৰীয়া জন্মদিন তাৰে জনাবলৈ আহিছো মই কিন্তু চিনি পোৱা নাই দেই মই ডিগবৈৰ পৰা আহিছো ডিগবৈ কবি কবি হয় নেকি তেতিয়াহ'লে আমাৰ দেউতাক চিনি পাব দেউতা ঢুকালে পিছে উজ্জ্বল শইকীয়া আছিল কোৱা দুখাম ক'বলৈ কিটো আছে আৰু আজি এই বাৰ্থডেত আহিলেও খুৰাৰ তাত ভাল লাগিল 80টা বছৰ পূৰ্ণ কৰিলে আৰু তেওঁ 100 বছৰলৈ মানে জীয়াই থাকক তাকে কামনা কৰিছোঁ আৰু তাকে এবাৰ চাই দিয়ক আকৌ তুলিছো নদী বাইদেউ কেনেকুৱা কোৱা
শ্ৰদ্ধা আৰু ভাল পোৱাৰ মাজত জীয়াই থকাটোৱে মানুহৰ জীৱন। তৰুণদাৰ বাৰ্থডে ভাল লাগিলে। শ্ৰদ্ধা তৰুণদাৰ বাৰ্থডে বহুত হেঁপাহ আৰু আশীৰ্বাদ থাকিলে আমাৰ। অহা বছৰ যাতে আকৌ এনেকৈ পাওঁ আমাৰ মাজত। সঁচা কওক তৰুণদাৰ বিষয়ে। সঁচা কৈছে নে মিছা কৈছ? সঁচা কৰি আছোঁ। কথাটো শুনক। আমাক দেখুৱা দেখাইছোঁ ন। মমি কিবা এটা কোৱা। তৰুণদাৰ আজি খুৰাৰ জন্মদিনত আহি সঁচাকৈয়ে খুব ভাল লাগিছে আৰু তেওঁৰ চাৰি জীয়ৰী ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক ইমান সুন্দৰকৈ এই জন্মদিন আয়োজন কৰাৰ বাবে। আজি খুৰীদক লগ পাই বৰ ভাল লাগিছে। আটাইতকৈ ডাঙৰ কথাটো হ'ল খুৰীদক আগতে যিদৰে দেখিবলৈ আছিলে আজিও দেখিবলৈ একে তেনেকুৱাই হৈ আছে। আইলাখ একেই হৈ আছে। ঈশ্বৰে তেখেতক ভালে কুশলে ৰাখক। এই প্ৰাৰ্থনা নতুন বছৰ শুভেচ্ছা থাকিল। তেওঁলোকে যিখিনি কৰিছে বহুত ভাল কাম কথা কৰিছে। সকলোৰে আদৰ্শ হৈ থাকক। এইটো জীয়াই থাকোঁতে মৰাৰ আজি আমাৰ দেউতাৰ 80 বছৰ হৈছে জন্মদিন। আমি চাৰিজনী ছোৱালীয়ে দেউতাক অলপ ফূৰ্তি দিওঁ বুলিয়ে নাই এটা নতুন প্ৰজন্মৰ কাৰণে আদৰ্শ হৈ গৈছে। বৰ ভাল লাগিছে চবৰে তোমালোকৰ এই আদৰ্শ দেখি আহিছে ভাল লাগিছে। এই মই নাহিম নে সকলোৱে আহিছে। কোৱা তুমি কোৱা। আপুনি আমাৰ কাৰণে বহুত ধন্যবাদ। আমাৰ দেউতাৰ জন্মদিনত আজি যে আমাক লগ দিছে অশেষ ধন্যবাদ থাকিল। 80 বছৰীয়া আমাৰ দেউতাৰ জন্মদিন আজি। আপুনি এই ভিডিঅ'টো কৰাৰ বাবে বহুত ধন্যবাদ আপোনালৈ থাকিল। হেৰি বাৰ্থডে খাবলৈ আহিছোঁ 80 years হৈছে। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ হওক, সৰগৰী বসতি হওক, বিয়নীয়ে এনেকৈ সদায় হাঁহি মুখে থাকক। আমাৰ এয়ে কামনা আৰু ভগৱানৰ ওচৰত। 80 ইয়াৰ চেলিব্ৰেশ্যন কৰিব পাইছোঁ। বহুত আনন্দিত হৈছোঁ। আমাৰ দেউতাৰ 80 ইয়াৰ চেলিব্ৰেশ্যন আজি কৰিছোঁ বাৰ্থডে। খুব ভাল লাগিছে। অকণমান বাকী ৰাইজক লগ পাইছোঁ। খুব ভাল লাগিছে। ধন্যবাদ। এনেকৈ মিলি দেউতাৰ 80 ইয়াৰ্ছৰ বাৰ্থডেৰ কাৰণে আজি আমি চবেই লগ হ'লোঁ আৰু যাতে এনেকৈ আৰু পাতি থাকিব পাৰোঁ তাৰে কাৰণে সকলোৱে আশীৰ্বাদ দিব। থেংক ইউ। ভিনদেউ আচলতে একদম সৰুৰ পৰা পাইছোঁ। মই কেঁচুৱাৰ পৰাই ডাঙৰ কৰিছে। মোৰ যেতিয়া 1.5 বছৰ বয়স হৈছিলে তেতিয়া ভিনদেউক পাইছোঁ। মই ভিনদেউক ডিকা বুলি কৈছিলোঁ। ডেকা বুলি নুফুটা ডিকা আহিছে বুলি কৈছিলোঁ। আৰু আজি তেখেতৰ মানে আজি ভিনদেউৰ উপজা দিন। আৰু এতিয়াও মানে মোৰ দেউতাটো ঢুকালে কিন্তু এতিয়াও নালাগে যে মোৰ দেউতা নাই। মানে মই মোৰ কবিতাটোত মই সেইটোৱে লিখিছোঁ। আৰু ভিনদেউ আছে কাৰণে দেউতা আছে লাগি থাকে। ভিনদেউ গতিকে ভিনদেউৰ মই ফুলালি বুলি কেতিয়াও নাভাবোঁ। মই ভিনদেউ বুলি নাভাবোঁ। মোৰ দেউতা আৰু মই দেউতাৰ ছোৱালী এইটোৱে অনুভৱ। সেইকাৰণে আজি অকণমান অসুস্থ যদিও দৌৰি আহিছোঁ ইয়ালৈ। ঠিক আছে ধন্যবাদ। আচ্ছা চবৰে মেম্বাৰ আছে নহয় মোৰ আজি ইউটিউব চেনেল চেনেল এটা আছে। আজি আজি মানে আমি চবেই আচলতে একত্ৰিত হৈছোঁ। আমাৰ মৰমৰ শহুৰ দেউতাৰ জন্মদিন 80 বছৰৰ জন্মদিন বিশেষ জন্মদিন। সেইকাৰণে সকলোৱে থিৰাং কৰা মতে আমি সকলোৱে একেলগে একত্ৰিত হৈ তেওঁৰ এই জন্মদিনটো পালন কৰিছোঁ। খুব ভাল লাগিছে। 40 বছৰ পাৰ্টি খাবলৈ আহিলোঁ। তৰুণ ডেকা মোৰ শালপতি হয় আৰু তেখেতৰ 80 বছৰ দেওনা পাৰ হোৱাৰ কাৰণে আজি ফাৰ্ষ্ট টাইম 40 বছৰ 80 বছৰ পৰে। গতিকে তো দেওনা পাৰ কৰি তেখেতসকলৰ সকলো জোঁৱাই আহি আজি একত্ৰিত হৈ চবকে মাতি এটা পাৰ্টি কৰিছে। গতিকে তেখেতক শুভেচ্ছা দিয়াৰ লগতে আমি সকলোৱে মিলিজুলি এসাঁজ
খাবলৈ আৰু জোঁৱাইসকলৰ প্ৰতি মৰমৰ টানটো অলপ বেছি কেলেই জানে আৰু জোঁৱাইসকলৰ মৰমৰ টানটো অলপ বেছি শহুৰ কেইবছৰ 80 years 80 years কোৱা তুমি কোৱা নমস্কাৰ আজি মোৰ ককাৰ বাৰ্থডে এয়া মই চব মানুহক মাতি ফুৰিছোঁ ধন্যবাদ আহিলে নিৰুজ চৌধুৰী গৈছিলে বম্বেলৈ বিৰাট পানী সেই পানীৰ বৰ্ণনা দি তেতিয়া এখন অসমীয়া চিত্ৰপট বুলি আলোচনী ওলায় তাত নিৰুজ চৌধুৰী বৰ্ণনা কৰিছে এই ভূপেন হাজৰিকা ৰেকৰ্ডিং কৰা এইখিনি তাৰপিছত যেতিয়া ৰেকৰ্ডিং কৰি আহিলে তেতিয়া ইয়াত কোনোবাই সোধে কেনেকুৱা হৈছে নিৰুজ চৌধুৰী উত্তৰ দিয়ে নিৰুদে উত্তৰ দিয়ে পাহৰি শেষে গাইছে কওক আপুনি আজি তৰুণদাৰ জন্মদিনৰ হেৰি কাৰণে কওক আমাৰ বৰদেউতাৰ মানে ডাঙৰ শহুৰৰ 2 নম্বৰ ল'ৰা তৰুণ দা যদিও দাদা তথাপিও মোৰ গৃহস্থ হীৰেণ ডেকা দুয়ো মানে একে নলেগলৈ লগা বন্ধু আছিল আৰু মই বিয়া হৈ অহাৰ পিছত মোৰ মনৰ কথাবোৰ দাদাকে কৈছিলোঁ মোৰ সুবিধা অসুবিধাবিলাক দাদাকে কৈছিলোঁ আৰু দাদাই সেইবিলাক সমিধানে কৰিছিল গতিকে দাদাৰ খুব মৰমৰ মই আৰু দাদাও মোৰ একেবাৰে আপোনালো জনম ললো দুখীয়াৰ ঘৰত কঁচানো কাঠৰে উটি ভাহি ফুৰিছোঁ এনেনো ভগৱানৰ কালত